তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে সবে ভালে আছে? ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। তো আজি মই এটা বেলেগ কথা লৈ আহিছোঁ। তাৰমানে মই একো ব্লগ শ্বগৰ কাৰণে আজি এটা শ্বুটিঙৰ কাৰণে মই একো আপোনালোকক কোৱা নাই। মানে আপোনালোকে মোৰ ধৰি লওক মই এটা সৰু সৰু অলপ মানে ভিডিঅ' বনাওঁ, আপোনাৰ সেইবিলাক ভিডিঅ' আপোনালোকে মোৰ বহুতে ভিডিঅ'বিলাক চাই, কিন্তু কি কৰে আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে। কি জানে না, আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ কাৰণে মোৰ তাৰমানে বহুতখিনি আগবাঢ়িব মন যায়। যদি আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিয়ে, আজি আপোনালোকে মোৰ ধৰি লওক ভিডিঅ' এটা জাষ্ট উদাহৰণ যদি মোৰ ভিডিঅ'টোত আপোনাৰ 10টা ভিউজ আহিছে, সেই 10টাক আপোনাৰ এটাও ছাবস্ক্ৰাইব নাপাওঁ কেতিয়াবা, বা কেতিয়াবা এটা যদি আহেও সেই আৰু 10টাৰ ভিতৰত এটা। তো ভাবক যদি সেই 10টাৰ ভিতৰত যদি এটলিষ্ট আপোনালোকে যদি 5টা মানৰ যদি ছাবস্ক্ৰাইবটো কৰি দিয়ে ন, মোৰ কাৰণে বহুত হেপী আৰু মই আৰু বহুত হ'ব পাৰে। মানে হেপী ফিল এটা আহে যে মোৰ ভিডিঅ'বিলাক চাই মানুহে ভাল পাইছে আৰু মোক ছাবস্ক্ৰাইব কৰিছে। মই এইটো নকওঁ যে মই ভিডিঅ'বিলাক ভাল পাওঁ বেয়া পাওঁ, মানে মই ভাল ভিডিঅ' বনাব পৰা নাই, কিন্তু তথাপিও কি মই বনাব ট্ৰাই কৰিছোঁ। আপোনালোকক কোৱা গৈছে মই আগতে যে মই ইউটিউব জগতখন মই নতুনকৈ আহিছোঁ, যিমানখিনি পাৰোঁ আপোনালোকৰ কাৰণে মই বনাব চেষ্টা কৰি আছোঁ। কিন্তু তাৰ ভিতৰতো কিছুমান কমি ৰৈ যায়। যেনে ধৰি লওক আজি আপোনাৰ মই এডিট কৰিব ভালকৈ নাজানো, এডিট চিম্পুল হয়, মই এডিট চিম্পুল কৰি আপোনালোকৰ ওচৰলৈ মই পঠাই দিওঁ ভিডিঅ'বোৰ। তো মানুহে এইটো লক্ষ্য কৰে যে আপোনাৰ টাইটেলটো কেনেকুৱা, আপোনাৰ ভিডিঅ'ৰ থাম্বনেইলটো কেনেকুৱা। বহুতে মানুহে ভিডিঅ'ৰ থাম্বনেইলটো চাই ক্লিক কৰি পেলাই আপোনাৰ কৰে, ইণ্টাৰেষ্টটো থাম্বনেইলটো চাই হয়। কিন্তু মই আচলতে মেইন পইণ্টটো হ'ল মই থাম্বনেইল বনাব নোৱাৰোঁ, মানে মই বনাব নাজানো। জাষ্ট চিম্পল থাম্বনেইল দি দিওঁ, হয়তো চাগে বহুত বন্ধু বান্ধৱীসকল বা বয়স্ক মানুহসকলৰ কথা কৈছোঁ, সেইকাৰণে যাতে কিজানি মোৰ ইণ্টাৰেষ্ট নাপায় কিজানি মোৰ ভিডিঅ'বিলাক। কিন্তু যদি আপোনালোকে যদি অলপমান যদি মূৰ দাঙি চাই তেনেহ'লে মই অলপমান আগবাঢ়িব পাৰিলোঁ। তো কি ক'ম আৰু এতিয়া মই আপোনালোকক এইটোৱে অনুৰোধ জনাইছোঁ আৰু ভিডিঅ'বিলাক চাব, ভালকৈ লাইক কমেণ্ট দিয়ক। আপোনালোকৰ এটা লাইক, এটা কমেণ্ট, এটা আপোনাৰ ছাবস্ক্ৰাইবাৰ, এই কোনোবা কেইটাৰ ভিতৰত যদি এটাও যদি আপোনালোকৰ পৰা মই সহায় পাওঁ ন, তো মই বনাবৰ কাৰণে বহুত ট্ৰাই কৰিলোঁ। তাই মানে কি ধৰি লওক এতিয়া এনেকুৱা হৈছে তাৰমানে বস্তুবিলাক তাৰমানে কি নাপাওঁ, ছাবস্ক্ৰাইবটো চাই বহুতে চাই। মই এটা ভিডিঅ' দিছিলোঁ আপোনাৰ মোৰ ঘৰৰ পৰা ব্লগ হিচাপত এটা ভিডিঅ' দিছোঁ, মই ডিছক্ৰিপশ্যনত সেইটো ভিডিঅ'ৰ লিংকটো দি দিওঁ, আপোনালোকে চাব পাৰে। তো সেইটো ভিডিঅ'ত মোৰ 600 কিবা এটা সেয়া মোৰ ভিউজ আহিছে। কিন্তু ভাবক মোৰ 600টা কিবা এটা ভিউজ আহিছে, কিন্তু আপোনাৰ সেই 650 কিবা এটা ভিউজ, সেই 600টা মানুহ যদি কমচে কম মোক যদি 100জনৰ মোক যদি ছাবস্ক্ৰাইব কৰিলে হয়, মই আজি চেনেলটো অলপমান হ'লেও গ্ৰ' হ'ল আকৌ। তো বন্ধুসকল, আপোনালোকে কিয় ভাল পোৱা নাই, কিয় কৰা নাই মই গম নাপাওঁ, কিন্তু যদি পাৰে মোৰ কাৰণে এটা ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ছাবস্ক্ৰাইবটো কৰে মোৰ বহুত ভাল লাগিব আৰু। তো এইখিনিয়ে আৰু মোৰ ক'ব লগা। নতুনকৈ সোমাইছোঁ ইউটিউব জগতখনত, তো অলপ যদি এইখিনি মই সঁহাৰি পাওঁতে মই বনাব ট্ৰাই কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু বিশেষকৈ মই বেছি সময় নাপাওঁ, মানে ধৰি লওক মই এটা নাওমন্তি এটা জব কৰি আছোঁ, নাওমন্তি জব এটা, যিটো প্ৰাইভেট জব হয়। তো জানেতো প্ৰাইভেট জবৰ কেনেকুৱা কষ্ট। তো তাৰে মাজেদি আপোনালোকৰ মাজলৈ ইনকাম মই অলপমান কৰি ওলাই আহিছোঁ। কিন্তু যদি আপোনালোকে আৰু সহযোগ কৰে মই বহুত সুখী হ'ম আৰু। যদি আপোনালোকে প্ৰায় অলপমান কৰি দিব আৰু, মানুহটো বুজি পাইছে কি কৈছোঁ। লাইক ছাবস্ক্ৰাইবটো কৰি দিব। মোৰ চেনেলটো নামটো গমেই পাই চাগে, যদি আপোনালোকে চাই আছে আমাজিং ব্লগছ ক্লিপছ হয়। তো অকণমান লাইক একো নহয়, তো ক'ব গ'লে একো নাই আৰু। ছাবস্ক্ৰাইবটো আপুনি বহুতকে কৰিব, মোকো এটা কৰি দিয়ক। আপোনাৰ সেই ছাবস্ক্ৰাইবটোৰ কাৰণে মোৰ কি হ'ব, তাৰমানে মই এটা বেলেগ ভিডিঅ' এটা বনাবলৈ মোৰ ইচ্ছা যাব। তো আপোনালোকে সেইটো মোৰ বাবে কৰি দিয়ক প্লিজ আৰু, অনুৰোধ জনাইছোঁ আৰু আপুনি। তো বন্ধুসকল, আজিলৈ বাই বাই। মই আজিলৈ ইয়াতে এৰিলোঁ। আপোনালোকে ভালে থাকক, আপোনালোকে কুশলে থাকক। কৰোণাৰ সময় আপোনালোকে বাহিৰত জিংকে তিনকে নাচিব আৰু। মই নলবাৰীত সেইকাৰণে এইবিলাক আহিছে, জিংকে তিনকে হ'লে নাচিব আৰু। মাস্ক চাস্ক পিন্ধি যাব, হাতবিলাক সাৱধানে ধুই থাকিব, এইখিনি কৰি থাকিব, যাতে আপোনালোকে সুস্থ থাকক, ঘৰৰ ফেমিলিকো সুস্থ থাকিব দিয়ক। আপুনি সুস্থ থাকিলে ঘৰৰ ফেমিলি সুস্থ থাকিব, গতিকে আপুনি নিজে
সেইবিলাক কৰি লওক তাৰমানে নিজে যাতে ভালকৈ থাকোঁ নিজে যাতে পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে থাকোঁ আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে কিন্তু এতিয়া এনেকুৱা হৈছে যে কৰোণা সময় হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা বেছি কৰি লগা হৈছে তাৰমানে এতিয়া হাত ধুব লাগে তাৰমানে গমেতো বাই মাস্ক মুখত মাস্ক লগাব লাগে ভালকৈ লগাব লাগে তো এইখিনি আপোনালোকে কৰি থাকক চেনিটাইজাৰ কৰি লওক হাত আপোনালোকৰ কাৰো একো অসুবিধা হ'ব নালাগে চবে ভালে থাকক এইখিনিকে মই আজিলৈ বাই বাই বন্ধু